Asia Book of Records আৰু ইপিনে লিখা আছে India Book of Records lamp burning for longest duration. Hello guys, good morning from Dhekiakhowa Bornamghar. এতিয়া বৰ্তমান মই এতিয়া আছো Dhekiakhowa Bornamghar আহিছিলোঁ আজি। সব বিষয়ে দেখিলোঁ এটা ভাল বস্তু দেখিছে সব India Book of Record আৰু Asia Book of Record। এটা বৰ ডাঙৰ ৰেকৰ্ড হয়। ইয়াত যিটো লাইট জ্বলি আছে মানে যিটো আপোনাৰ চাকি জ্বলি আছে সেই চাকিটো আপোনাৰ অলমোষ্ট 500 বছৰ হ'বলৈ হ'ল 460 বছৰ হ'ল। চ' তাৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম আজি আমাৰ ইয়াত Dhekiakhowa Bornamghar সভাপতি আছে তেওঁলোক কথা পাতিম আজি। চবলৈ কমিটি যাওঁ। Dhekiakhowa Bornamghar হয় নমস্কাৰ সকলে মূলত আছে বা Dhekiakhowa Bornamghar সভাপতি হয় নমস্কাৰ স্যাৰ নমস্কাৰ মোৰ নাম প্ৰবীণ কলিতা হয় মই সভাপতি Dhekiakhowa Bornamghar পৰিচালক সমিতি স্যাৰ আপোনাৰ ওচৰলৈ আহিছিলোঁ আজি অলপমান কথা জানিবলৈ আহিছিলোঁ যিটো ৰেকৰ্ড হৈছে আপোনাৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ড এই ৰেকৰ্ডটো কেনেকৈ হ'ল অলপমান আপুনি যদি কৈ দিয়ে দৰ্শক ভাল পাব আপোনালোকৰ কথা শুনি 1450 চন 1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এহাল বৃদ্ধ দম্পতি ঘৰত এৰাতি আশ্ৰয় লৈ তেখেতে এগছি গুৰুবন্দিত পাইছিল গুৰু সেৱা কৰিছিল তেতিয়াৰ পৰা এই চাকি গছ অবিৰতভাৱে জ্বলি আছে এই চাকি গছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আশীৰ্বাদ প্ৰদান কৰি আছে অপয়া মংগল দূৰ হৈ আছে আৰু ইতিমধ্যে আমাৰ দুটা ৰেকৰ্ড হৈছে এছিয়ান আৰু ইণ্ডিয়ান এই দুটা ৰেকৰ্ড আমাৰ হৈছে আমি ৱৰ্ল্ডৰ কাৰণেও লাগি আছোঁ মহাপুৰুষজনাৰ এই বৃদ্ধ দম্পতি ঘৰত থাকি এসাঁজ অন্ন খাইছিল ঢেকীয়া শাকেৰে তেতিয়াৰ পৰা ঢেকীয়া খোৱা হ'ল আৰু যিগৰাকী বুঢ়ীয়ে তেখেতক আলোচনা ধৰিছিল কাষেৰে বৈ যোৱা জানটোৰ নাম বুঢ়ী দিয়া হ'ল আৰু বুঢ়া নামত সেই পুণ্য তীৰ্থক্ষেত্ৰখনি উৎসৰ্গা কৰা হ'ল আচলতে বুঢ়া নামঘৰ আছিল কালক্ৰমত কৰি ঢেকীয়াখোৱা বৰনামঘৰ হ'ল আৰু তেখেতে 4টা খুঁটি মাৰিছিল তাৰে এটা খুঁটি আছে বৰগছৰ খুঁটি আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে আৰু এই অক্ষয় বন্তিয়ে অসম ভাৰতৰ বাহিৰত থকা যিসকল ৰাইজ বা বিদেশৰ আজিকালি পৰ্যটক আহিবলগীয়া সকলোকে আশীৰ্বাদ প্ৰদান কৰি আছে এই বুক অফ ৰেকৰ্ড আপোনাৰ 2012 চনত হৈছিলে হয় আৰু এই প্ৰায় 500 বছৰলৈ গৈ আছে 500 বছৰলৈ গৈ আছে হয় এতিয়া নেক্সট যিটো আহিব এইটো ৱৰ্ল্ড ৰেকৰ্ড হয় হয় তাৰ কাৰণে লাগি আছে হয় বৰ্তমান দেখিছোঁ বহুত ডেভেলপমেণ্ট হৈছে হয় নিশ্চয় ৰাইজৰ দান বৰঙণিয়ে হয় হয় আৰু চৰকাৰৰ কিমান আমাক কৰি দিছে কাম লাইট পানী ৰাস্তা পদূলি হয় বিভিন্ন এইখিনি চৰকাৰে কৰি দিছে হয় আৰু ইয়াৰ যিমানখিনি উন্নয়ন দেখিছে হয় এই ৰাইজৰ অকুণ্ঠ দান বৰঙণিৰ পৰা কৰা হৈছে হয় হয় মই এতিয়া চাকি গছ দেখাইছোঁ আপোনালোকক এয়াই হৈছে চাকি গছ 484 বছৰীয়া জ্বলি চাকি গছ এতিয়ালৈকে নুমোৱা নাই এতিয়ালৈকে চাওক